মানে টায়াৰটো হ'ল চিট কোম্পানী ব্ৰেণ্ডৰ। আজি আমাৰ গাড়ীখন দেখাই দিওঁ আৰু গাড়ীখন আৰু এতিয়া গাড়ীখন প্ৰথমটো চেল্ফত চাওঁ ষ্টাৰ্ট হয় নে নহয়। গাড়ী বেটাৰীটো গোটেই ডাউন হৈ আছে এইফালৰ। সোমবাৰ মানে বহুত এটা ভাল খবৰ যি মানে মই এটা মট'ব্লগিং ভিডিঅ'ত কৈছিলোঁ যে মই টায়াৰটো আনিলোঁ এণ্ট্ৰকৰ আৰু সেই হিচাপে টায়াৰটো আজি আমি লগাব যাম। সেইটো ভাবছোঁ আজি ভিডিঅ' অলপ বনাই থাকোঁ। টায়াৰটো হ'ল এইটো, টায়াৰটোৰ নামটো বা কি কৈছিলে, নামটো কৈছিলে মানে টায়াৰটো হ'ল চিট কোম্পানী ব্ৰেণ্ডৰ। চাওঁ এইটো টায়াৰটো লগাই চাওঁ, জানো গাড়ীখন জানো গেলি জানো ক'ৰবাত জানো শিলেই নামাৰে। আৰু বৰ্তমান যাওঁ যাই পেলাই আমি টায়াৰটো লগাওঁ আৰু আজি আমাৰ গাড়ীখন দেখাই দিওঁ আৰু গাড়ীখন আজি পে হ'ব বুলি এণ্ট্ৰকৰ ভিডিঅ'। আৰু গাড়ী প্ৰথমটো মানে কেছটো কি মকৰা জাল চাল মানে খাই গাড়ী মানে মকৰা জাল চাল খাই উদ্ভুত হৈ গৈছে গাড়ী মানে নাজাকে এইটো হেলমেটৰ এয়া চাওঁ বগা হৈ গৈছে গাড়ী। আৰু এতিয়া গাড়ীখন প্ৰথমটো চেল্ফত চাওঁ ষ্টাৰ্ট হয় নে নহয়। গাড়ী বেটাৰীটো গোটেই ডাউন হৈ আছে এইফালৰ। বেটাৰী দিয়া গৈছে। মানে কেছটো কি মানে এণ্ট্ৰি জ্বলছিলে মানে গাড়ীখনৰ মানে চকাই গেল চকাই তাতে ভাই কুলকি গেল ইয়াতে দাড়ি কাটে এই নাচাকিয়া ক'ত পচিলে এটা নামগে যা নাম্বাৰ কি করবি পিছে বাহেদি ঘুরতে যাবি মন নাম মানে প্ৰথমবাৰ কি হ'ল যাব নোৱাৰিলি মানে মানে কেছটো কি এইখন গাড়ীখনৰ মানে কঠিয়া বেয়া হ'লে মানে গাড়ীখনৰ কেছটো কি মানে বেছি তাৰমানে হেৰি থকা মাল আহি গ'ল কিন্তু অলপ বেছি গাড়ীখনৰ গা উঠা গাড়ী তাৰমানে দেই মনত পাইছোঁ। কেছটো কি হ'ল আমি বুনিয়াপাত গৈছিলোঁ তাতে টায়াৰ ভাল দোকানখন বন্ধ কিন্তু আকৌ গেল কি ভাই মই সাপলা আনবালো আকৌ গেল মানে এইখানে মানে কি কেছটো পুষ্টিকে থাকিব পৰা নাই চকাটো মানে যায় আৰু মানে ঠেলাই দিওঁ নেকি মানে কেছটো কি হ'ল তাতে বুনিয়াপাৰাত বুনিয়াপাৰাত দোকানখন হ'ল এতিয়া বন্ধ আৰু বহুত বেয়া সেইকাৰণে আমি আকৌ ডিগিপাৰাৰ ফালে যাব লাগিব তাতেও যদি বন্ধ আমাৰ মাৰা যাব যাই থাকো বহুত ভাল লাগছে নাচাগে কিমান কিলোমিটাৰ কি ৰ'দ পাচি ৰ'দত আহিছোঁ বলৰ মাথা
মানে ভাই ই আজি যিমান কেম্পা কৈছে নে একদম তই আজি বহুত কেম্পা কৈছা তোক দাই যত হৈছে আজি ভাই ইমান কেম্পা খাইছো গ'ল কালি মই জিমত যাই আকৌ খেলা নাই ইমান লাগছে বনা যাম দে আৰু মই ডাইকেইডালৈ বহুত দীঘল হৈছে না চাইকা কি কৈছা তা সঁচাকৈ ক'লো এই কেম্পা বোলত দিনটো এই কেম্পা বোলত শুই আছে মানে আৰু নিজেও বহুত কেম্পা খায়